নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো আপোনালোকক। আজিৰ এই বিষয়টোৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' লৈ আহিছিলোঁ আজিৰ পৰা 1 মাহ 1.5 মাহ আগত। যদি আপোনালোকে মোৰ এই ভিডিঅ'বিলাক ৰেগুলাৰ চাই থাকে তেতিয়াহ'লে আপোনালোকে নিশ্চয় বুজি পাইছে। এই ভিডিঅ'টোত মই আপোনালোকক জনাইছিলোঁ যে অসম চৰকাৰে নতুন SOP লৈ আহি আছে। অতি সোনকালে 18 বছৰৰ ওপৰৰ ব্যক্তিসকলক অসম চৰকাৰে আধাৰ কাৰ্ড দিয়াটো বন্ধ কৰি দিব। কেৱল মাত্ৰ নতুনকৈ জন্ম হোৱা ল'ৰা-ছোৱালীসকলকে আধাৰ কাৰ্ড দিব। হয়, এতিয়া আজি এটা নতুন গাইডলাইন আহিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰিচেণ্টলি এটা প্ৰেছ মিটত তেওঁ সকলো কথা বুজাই কৈছে। আহক তেওঁৰ ভিডিঅ'টো আমি প্ৰথমে চাই লওঁ, তাৰপিছত আমি এই বিষয়ে আলোচনা কৰিম। 18 বছৰৰ ওপৰত কোনো নাগৰিকে অসমত আধাৰ কাৰ্ড নাপাব। যিসকলে ইতিমধ্যে আধাৰ কাৰ্ড লোৱা নাই, সেপ্টেম্বৰ মাহত তেওঁলোকে আবেদন কৰক। আমি এমাহৰ কাৰণে উইন্ডো এটা খোলা ৰাখিম। দ্বিতীয়তে, ST, SC আৰু টি গাৰ্ডেনৰ কাৰণে এই উইন্ডোটো এবছৰৰ কাৰণে খোলা থাকিব। আৰু ইয়াৰ পিছতো সময়সীমা পাৰ হৈ যোৱাৰ পিছতো যদি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছত কোনোবা মানুহে আবেদন কৰে, SDC বা চাৰ্কুল অফিচাৰে দিব নোৱাৰিব, অকল DCয়ে দিব পাৰিব। DCয়ে দিয়াৰ আগতে SB ৰিপৰ্ট, ফৰেনাৰ্ছ ট্ৰিব্যুনেল ৰিপৰ্ট গোটেইখিনি সংগ্ৰহ কৰিহে DCয়ে দিব পাৰিব। আৰু আমাৰ আধাৰ সেচুৰেশ্যন ইজ 103%। তাৰ মানে এনেকুৱা বন্ধুসকল, সময় থাকোঁতে আপোনালোকে যোনে যোনে এতিয়াও আধাৰ কাৰ্ড বনোৱা নাই, অতি সোনকালে আধাৰ কাৰ্ডখন বনাই লওক। কিন্তু নহ'লে কিন্তু পিছত আপোনালোকে চৰকাৰক দোষ দিব নোৱাৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।